গাইজ নমস্কাৰ আসসালামু আলাইকুম আপুনি চাই আছে ব্লগ 6 আজি এটুকুৰি ঠাইলৈ যাম বুলি ভাবিছোঁ হেটুকুৰি ঠাই হ'ল এটা ৰজা দিনীয়া পুখুৰী মই মাজে মাজে যাওঁ আৰু তাত আপুনি এটা ধুনীয়া সুন্দৰ পৰিৱেশ পাব আৰু তাত আপোনাক দেখাম বুলি ভাবিলোঁ তো আপোনালোককো আহক আপোনালোককো দেখাওঁ তো ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাইজ আমি আজি আহি ইয়াত পাই গ'লোহি এয়া হ'ল খাগৰ পুখুৰী আৰু এয়া আমাৰ হ'ল আপোনালোকক দেখাম এতিয়া বৰ্তমান মই জাষ্ট আহি পাইছোঁহি এয়া খাগৰ পুখুৰীতে আপোনাৰ আৰু ইয়াত এটা ধুনীয়া পৰিৱেশ হৈ আছে দেই গাইজ একদম বৰ ধুনীয়া পৰিৱেশ মানে আপোনালোকক কি ক'ম মানে একদম মানে টিপটপ আৰু টিপটপ আইতা থাকে বহুত কেইজন মৰমিয়াল আইতা থাকে জাষ্ট ভেলি উদয় হৈছে আৰু তো গাইজ এয়া আপোনালোকে দেখিছেই এইটো পুখুৰীটো বৰ্তমান এটা ধুনীয়া পৰিৱেশ গাইজ ধুনীয়া পৰিৱেশ আপোনালোকে আহিব পাৰে কিন্তু দেই একদম মানে মজা লাগে আৰু মানে কৈছোঁ নহয় মানে আমিও কেতিয়াবা আহোঁ নাই ইয়াত মজা লাগে কৈছোঁ নহয় আপুনি এতিয়া ৰাতিপুৱা একদম মানে চালিয়া লাগিছে কৈছোঁ নহয় মানে আপোনাক কি ক'ম আৰু আপোনালোকে আহি মেলি এবাৰ এটা ভিজিট এটা মাৰিব এইটো ধুনীয়া এটা পুখুৰী হয় যেতিয়া আপোনাৰ বতাহ মাৰি থাকিব ন আপুনি পাৰত বহি আপোনাৰ এনেই কিবা এটা ভাল লাগিব মই কৈছোঁ নহয় এনেই ভাল লাগিব আৰু এয়া বৰ্তমান আজি ব্লগটো এটা ভাল ধৰণে গঢ় দিবলৈ ট্ৰাই কৰিলোঁ গাইজ আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে দেখিলে আপোনালোকক যিমানখিনি পাৰোঁ দেখাবলৈ ট্ৰাই কৰিলোঁ তো ভিডিঅ'টো যদি ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব একদম ছাবস্ক্ৰাইবৰ বুটামটো হেঁচা মাৰি ধৰক আৰু দেই আৰু ভিডিঅ'টো হেঁচা মাৰি মৰম দিব আৰু তাকে আপোনাক কৈ আজি নেক্সট ভিডিঅ'টোত আকৌ লগ পাম আপোনালোকক তেতিয়ালৈকে সামৰণি